গাইস ইমান ডাঙৰ ছাগলী মই আজি প্ৰথম দেখলো চা মই দেখলো হেল্ল' গাইস আপোনালোকক মোৰ অন্য এটি ব্লগলৈ স্বাগতম। আজি আমি যাব ওলালো কামাখ্যা মন্দিৰত। লগত আছে এয়া মায়ে ৰাস্তা আমাক ৰখি আছে, বাছ আহি আছে, আমি ৰখি আছো। এইফালে এয়া লতি বাইদেউ আৰু এয়া ক্ৰিক গ্ৰীণ ফ্লেগ গাইছি, গ্ৰীণ ফ্লেগৰ কাৰণে এয়া বেগ চেগ লৈ আছে। তো আপোনালোকে ব্লগটো চাই থাকক। আমি এতিয়া ৰখি আছো বাছখন ৰখি আছো, বাছখন আহাই নাই, চকত আছে। বাছখন আহিলে যাম, আপোনালোকে ভিডিঅ'টো চাই থাকক। গাইছ খালী বাছত মানুহ নাই, এয়া আমি এয়া খালী বাছ। গাইছ এয়া কামাখ্যা মন্দিৰ আহি পালো। বাকী মন্দিৰত যাব গাইছ এতিয়া আমি অটো ললো। বেগটো কাৰ তোমাৰ বেগটো তোমাৰ মোৰ জানিও নাজানো দেখা নাপায় নহয় সেইফালৰ ফালে, সেইকাৰণে আছে নাই তাতে দিয়া নালাগে বেগটো লৈছে চাই থাকক। Guys, গাইছ ইয়াতে কিবা কিবি কিনি আছে, চাকি টাকি ধূপ চাকি। guys, টান কি লাগছি guys, সকাল লাগছি গাইছ আমি মন্দিৰত আহি পালোঁ। কোনফালে এইফালে কোনফালে ক'ত সেৱা কৰিব লাগিব আমি ভালকৈ নাজানো। ইয়াৰ লতি আহি পাইছি, এতিয়া তাই যোনফালে নি আছে আমি সেইফালে যাই আছোঁ। গাইছ প্ৰথমতে আমি গণেশ মন্দিৰত সেৱা কৰি ল'লোঁ। मेरा लहंगा
গাইছ ইমান ডাঙৰ ছাগলী মই আজি প্ৰথম দেখিলোঁ চা মই দেখিলোঁ গাইছ ফটো উঠা হ'ল বহুত ফটো উঠলো এইবাৰ আৰু বহুত ফটো উঠলো ইও বহুত ফটো উঠলা গাইছ মই এইবাৰ ফটো উঠা নাই গাইছ বস্তু দাংবা দিছি গাইছ গাইছ ইফাগে মই অলপমান গোটেই নজৰাটো দেখুৱাই দিছোঁ আৰু সিহঁতে গাইছ কহৰ বহি আছে কেইটা গাইছ ইয়াতে বহি আছে সিহঁতে গাইছ খাই আহিছোঁ মই কি খাই আহিছোঁ জানা নেমু খাই আহিছোঁ কিয়া বাদাম কেইটা কেঁচা কি করবি গালি পারে গাইজ এতিয়া আহিলোঁ আমি বগলা মন্দিৰ বগলা মা দেৱীৰ মন্দিৰ বগলা মা দেৱীৰ মন্দিৰৰ পৰা আহিলোঁ ইমান ভিতৰত ইমান তলত ইমান চিট একদম পাম বাঢ়ি গৈছে আমাৰ এতিয়া যাই আছোঁ আমি ভুৱনেশ্বৰী দেৱী মন্দিৰ 1 kg বেগ গাইছ মই 1 kg বেগ লৈ যাই আছোঁ ইমান কি বা 1 কেজি আছে মই হেবা বাহিৰত গাইছ আমাৰ লতি ভুলবা পৰা নাই তাৰ পেছ পাইলোঁ তাৰ পেছ আছে তাইক গাড়ী লাগে বোলে গাইছ ঘৰত গটাই চলাচলা খেচৰা হ'ল মোৰ তই কৈ থাকে ষ্টাইলৰ কথা তই কৈ থাকে বা কিমান খোজ পালোঁ মই ভুলবা 10 বাৰমান পাৰিম কিন্তু ষ্টাইলটো মেইনটেইন কৰিব লাগিব ষ্টাইল বেছি ষ্টাইল মই প্ৰথমত ৰাখোঁ তাৰপাছত এই খান ৰাখোঁ গাইছ বাহ কি সুন্দৰতা আছে পালোঁ ন আহি গাইছ মই ফ্লেক্স কৰিব আহিছিলোঁ কিন্তু কিবা ইয়াত এই বেগকেইটা লৈ ফ্লেক্স কৰিব আহিছিলোঁ ফ্লেক্স নহয় মই এষ্টেটিক দেখি বেগকেইটা ল'লি মানে কি আজিকালি ফ্লেক্স কৰিব আহিছিল ফ্লেক্স হৈ গ'ল फ्लक्स करवा इसलिए फ्लक्स और इतना बड़ा बड़ा फोटा है थोड़ा सा तो अलग मेंटेन ठोक के दी रहा अरे मोर में हां देखो ये सब गाइस ये लोग देखता कि
সঁচাই ইমান মহাই Because we are আমাক very- দেখাংতে গম পাইছে bare গাঁৱলীয়া ভূত বুলি we are attractive, that's why. আমি বুলি বুলি যাই আছোঁ দুনিয়াৰ গাড়ী পাৰ হৈ গ'ল টেক্সি তাৰপিছত অটো কিন্তু আমি খোজকাঢ়ি যাই আছোঁ Flex कर रहा है guys, flex कर रहा है. সবাই বাইগা বাতি এটা ধৰি দিলি গাইছ কোনোবা থকা হ'লে এনেকৈ মোৰ গেছটো এনেকৈ ল'লা হ'ল তাই নিজে ফ্লেক্স গাইছ চাও মই এটা 2-3 কেজিৰ বেগ লৈছোঁ তাইতো ল'বা দিয়া নাই তাই বোলে ফ্লেক্স কৰে সেইকাৰণে তাইতো ল'বা দিয়া নাই থন কমাই লাগছোঁ কামাই যদি চক লৈ বোলে বেগ ল'লা গাইছ বেৰাকে খান ভাল লাগছি মোক বেছি একো নহয় গাইছ বিৰাট ভাল লাগছি আজি একে আহি কেনে এনেকৈ লুটি ফুৰিব লাগে গাইছ আহিবি তই না চেম্বা গাইছ ফাইনেলি কিমান মিটাৰ বুলিলোঁ 1.5 কিলোমিটাৰ কিমান 1 কিলোমিটাৰ 2 মিটাৰ 1.5 কিলোমিটাৰে বুলি ধৰ বেছিকৈ বলছোঁ আমি তাতে এনে গুগলত এনে দেখা 1.5 কিলোমিটাৰ বুলিলোঁ বুলি ফাইনেলি গাইছ আহি পালোঁ আমি ভুৱনেশ্বৰী দেৱী মন্দিৰ পে এণ্ড ইউজ টয়লেট তাতে নুমুটো আমি ইউজো নকৰোঁ ইয়াতে জংঘল আছে তাতে উঠিব চাম গাইছ আমি মন্দিৰ আহি পালোঁ ভুৱনেশ্বৰী দেৱী মন্দিৰ কি মন্দিৰ ভুৱনেশ্বৰী দেৱী মন্দিৰ ভুৱনেশ্বৰী মা দেৱী মন্দিৰ গাইছ বিউটিফুল মতলব কি এটা চকুন মানে নহয় ভালে লাগি যায় এনে জেগাত থাকিবৰ মন যায় মোৰ থাকোঁ ৰ কাই মোক খাই দিব সিহঁতে থাকিব লাগিব গাইছ অলপমান ফটো উঠিম আৰু এই মন্ত্ৰ মাতি আছে এম্পাই গাইছ কথা কৈ আছে আৰু ভগৱানৰ কথা হৈ আছে Look at this my bag guys, expensive bag guys. 2 lakh taka. Guys, oh my god. See balon. Did you repeating that? No. Look at him. There, look back. कौन नहीं नहाता है कौन नहीं नहाता है Guys, फ्लेक्स करेगा जितो सुकुन लागছি মানে ইয়াত আহি মানে ক'বা নোৱাৰো মানে জিতো সুকুন লাগছি এয়া গতাই গুৱাহাটীখন দেখা পাইতো পাই মোবাইলত দেখা নাপায় কিন্তু আমি চকু দি দেখা পাইছোঁ আৰু মানে ইমান বতাহ মাৰি আছে আৰু ইমান ভাল লাগছে বহুত ভাল লাগছে মানে বুজাব নোৱাৰো কিমান ভাল লাগছে বহুত বেছি ভাল লাগছে বেছি ভাল লাগছে মই গাইছ কি কৰোঁ সন্যাস থাকবাৰ মন গৈছে সন্যাসী দে ফটো ভ্ৰমণ গেছি কিবা এটা গম যায় এটি জানি ফেসবুকে বুজাব পৰা নাই কিমান ভাল লাগছে guys biar guys saya ngambil tegar কাৰ বিয়া গাইছ কোনোবা যদি বিয়া কমেণ্ট কৰিব কামাই যদি চাই আছে কোনোবা যদি চাই আছে ব্লগটো কমেণ্ট কৰিব গাইছ খুব বনলে আমি এতিয়া খিচাৰি খাম খাবাই লাগছে এক খিচাৰি আছে পনীৰ আছে চয়াবিন পায়স আৰু পাপৰ ঘৰত যাব লাগিছোঁ ইয়াতে গাড়ীত বহিছে ইফালে
গৈছোঁ এইবাৰ বেলেগ গাড়ীত গৈছোঁ গাইছ আমি সেই পালোঁ ভোজনগৰ পালোঁ আহিলোঁ সেইবাৰে কামাখ্যা মন্দিৰৰ পৰা আহিলোঁ এতিয়া ঘৰত যাম গাইছ মস্ত টোপনি ধৰিছে আৰু গাইছ কিবা খাবি নেকি লৈ যাম না কি চিকেন পকৰা খাবি গাইছ চিকেন এতিয়া এহঁতৰ বাবেৰে আহি আছে গাইছ এহঁতৰ গাড়ীত উঠি যাম গাইছ টোপনি ধৰিছে গাইছ মস্ত টোপনি ধৰিছে গাইছ ঘৰ আহি পালোঁ একদম মস্ত ভাগত ধৰছি বাৰু বেছি বোলে গাইছ এতিয়া আমি ফ্ৰেছ হৈ ল'লোঁ অলপ ৰেষ্টটো ল'লোঁ আৰু আজি ফাইনেলি আমি কামাখ্যা মাৰ দৰ্শন হৈ আহিলোঁ মেইন মন্দিৰটোত ভালকৈ দৰ্শন হ'ব নোৱাৰিলোঁ দূৰৰ পৰাই দৰ্শন হৈ আহিছোঁ আৰু বাকী আমি ওচৰৰে 5 ভাগ মন্দিৰত গ'লোঁ আজি প্ৰথমতে গ'লোঁ কামেশ্বৰ মন্দিৰ আৰু তাৰে ওচৰৰে চিন্নামস্তা মন্দিৰ গ'লোঁ আৰু অলপ দূৰ গৈয়ে পায় বগলা মন্দিৰ আৰু তাৰে ওপৰত পায় ভুৱনেশ্বৰী দেৱী মন্দিৰ গতিকে এই কেইভাগ মন্দিৰত গ'লোঁ আপোনালোকে যদি এই মন্দিৰ কেইভাগত গৈছে তেনেহ'লে এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব তো আজি ব্লগটোতে এইখিনি আছিল থেংকছ ফৰ ৱাচিং বাই